সকলোকে শান্তি সম্প্ৰীতি বজাই ৰাখি আমাৰ যি নৱবৰ্ষ ইংৰাজী নৱবৰ্ষ সকলোৱে পালন কৰক আৰু যি চৰকাৰে যি নিয়ম বান্ধি দিছে সেই নিয়মবিলাক মানি চলিব লাগে যেনেকৈ ড্ৰিংক এণ্ড ড্ৰাইভ কৰিব নালাগে বুলি দিছে তো সুস্থ সবলভাৱে আৰু শান্তিৰে আপোনালোক সকলোকে অসমবাসীৰ ৰাইজক মই অনুৰোধ জনালোঁ আমাৰ যি ইংৰাজী নৱবৰ্ষ আহি আছে গতিকে সেই ইংৰাজী নৱবৰ্ষ আপোনালোকে পালন কৰক। মানস ঘূৰিলোঁ হয় কি কৈছে পৰিয়াল হয় হয় ভিতৰত গৈছোঁ অতি সুন্দৰ আৰু আমি যিখন ৰিজৰ্টত আছিলোঁ কি আছিলে দাউৰাই ৰিজৰ্ট তাতো খুব ভাল লাগিল বিহেভিয়াৰখিনি খুব ভাল আপোনালোকৰ এই অঞ্চলৰ গোটেই বিহেভিয়াৰ ভাল আমি ডিব্ৰুগড়ৰ পৰা আৰু চৰাইদেউৰ পৰা আহিছোঁ খুব ভাল লাগিল আৰু যিটো মানসৰ যি পৰিস্থিতি আৰু যিখিনি আমি বন্য জন্তু দেখা পালোঁ সঁচাই আনন্দিত ইমান সুন্দৰকৈ এই পৰিৱেশখিনি ইয়াৰ কৰ্মচাৰীসকলে বজাই ৰখাত অত্যন্ত সুখী হৈছোঁ। আমি যিটো মানসৰ যিটো আকৰ্ষণ ময়ূৰ চৰাই দেখিলোঁ হাতী দেখিলোঁ গঁড় দেখিলোঁ আৰু দুৰ্ভাগ্যবশতঃ হয়তো বাঘটো দেখা নাপালোঁ কিন্তু আকৌ আহিম কিবা এটাতো চাবলৈ আকৌ এবাৰ আহিব লাগিব গতিকে বাঘটো আমি আকৌ এবাৰ চাবলৈ আহিম হয় খুব ভাল লাগিল মথনগুৰিৰ যিটো পৰিৱেশ ভাল লাগিল আৰু আমি বৰ্ডাৰলৈকে গ'লোঁ মথনগুৰি বৰ্ডাৰ যিটো আছে তালৈ গ'লোঁ পৰিৱেশটো বহুত সুন্দৰ আৰু শান্তিপূৰ্ণ পৰিৱেশ আচলতে ক'বলৈ গ'লে আৰু প্ৰাকৃতিক যি সৌন্দৰ্য আমি সেই প্ৰাকৃতিক সৌন্দৰ্য সুন্দৰভাৱে উপভোগ কৰিলোঁ সকলোৱে বিশেষকৈ আমাৰ সৰু সৰু ল'ৰা ছোৱালী যি কেইজন আহিছিল তেওঁলোকে প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত এনেধৰণেৰে যি এটা সময় কটালে তাৰ বাবে এওঁলোক গোটেই জীৱনভৰ এওঁলোকৰ ৰোমন্থন হৈ থাকিব যে আমি এনেকুৱা এখন মানাহলৈ আহি মাথানগুৰিৰ নিচিনা এটুকুৰা জেগাত এনেকুৱা এটা বাল্যকাল আমি অতিবাহিত কৰিছিলোঁ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত। অসমবাসী ৰাইজক কি ক'ব মানসক অহাৰ কাৰণে অসমবাসী ৰাইজক মই অনুৰোধ জনাইছোঁ যেনেকৈ আমাৰ কাজিৰঙা আমি ৰাষ্ট্ৰীয় উদ্যানলৈ আমি সকলো যাওঁ ঠিক তেনেদৰে মানসৰো এখন আমাৰ ৰাষ্ট্ৰীয় উদ্যান মানসলৈ আহক মানসৰ যি পৰিৱেশ সেই পৰিৱেশক আপোনালোকেও আঁকোৱালি লওক আৰু ইয়াৰ যি সামগ্ৰিক যিটো পৰিস্থিতি বা পৰ্যটক আহিলে যিহেতু অঞ্চল এটাৰ যি আৰ্থিক উন্নতি হয় গতিকে আপোনালোক সকলো অসমবাসী ৰাইজ বা ভাৰতবাসীসকলক মই মানাস পৰ্যটন কৰিবলৈ অনুৰোধ জনাইছোঁ যিহেতু মানাস এখন অত্যন্ত উন্নত মানদণ্ডৰ বৰ্তমান এখন ৰাষ্ট্ৰীয় উদ্যানলৈ পৰিণত হৈছে।